নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ৰেডিঅ'লজি আছাম HR চেনেলটোলৈ। মই আপোনালোক সকলোৰে মৰমৰ হিফজুৰ ৰহমান। আপোনালোকেতো জানে ৰেডিঅ'গ্ৰাফাৰ। এই ৰেডিঅ'গ্ৰাফাৰ বোলা বস্তুটোনো কি? ৰেডিঅ'গ্ৰাফাৰৰ কামনো কি? ৰেডিঅ'গ্ৰাফাৰেনো কি কৰে? এভৰিথিং মই ডিটেইলছলি এই চেনেলটোত আপোনালোকক বুজাম। লগতে কিছুমান ষ্টুডেণ্টে ভাবি আছে মই BSc ইন ৰেডিঅ'গ্ৰাফাৰ বা BSc ইন ৰেডিঅ'লজি এণ্ড এডভান্স ইমেজিং কৰিম বা ডিপ্ল'মা ইন ৰেডিঅ'লজি এণ্ড এডভান্স ইমেজিং কৰিম। এইটো কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ প্ৰিপাৰেশ্যন লাগিব, এভৰিথিং বুজাবলৈ ট্ৰাই কৰিম। লগতে আপোনালোকক মই বুজাম এক্সৰে। এক্সৰেনো কি? এক্সৰে ভিউবিলাক কেনেকুৱা? এক্সৰে যে আমি ফটোখন যে দেখা পাওঁ, এইবিলাক ফটোনো কেনেকৈ আহে বা কেনেকৈ ভিজিবল হয়? ডিআৰ চিষ্টেমনো কেনেকুৱা? এক্সৰেৰ CR চিষ্টেমনো কেনেকুৱা? মেনুৱেল চিষ্টেমনো কেনেকুৱা? চিটি স্কেন বুলি যে কয়, চিটি স্কেন বোলা বস্তুটোনো কি? আমি চিটি স্কেন বুলি কৈহে দিওঁ, কিন্তু ইয়াৰেতো নাজানো কেনেকৈ ইমেজবিলাক প্ৰডিউচ হয়। লগতে MRI বোলা বস্তুটোনো কি? এভৰিথিং বুজাবলৈ মই এই চেনেলটোৰ যোগেৰে ট্ৰাই কৰিম। লগতে কিবা যদি আপোনালোকৰ ডাউট থাকে মানে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই বুজাবলৈ ট্ৰাই কৰিম। লগতে আপোনালোকক এনেকুৱা নহয় যে মই কথাবিলাকে কৈ থাকিম, আপোনালোকে আকৌ এনেকৈ কথাবিলাক শুনিব, সেইটো নহয়। মই এভৰিথিং আপোনালোকক ডেমনষ্ট্ৰেশ্যনৰ সহায়ত বুজাম। এক্সৰে মেচিনটোৰ বিষয়ে বুজাম বা এভৰিথিং যিমান পাৰোঁ ডিটেইলছলি বুজাবলৈ ট্ৰাই কৰিম। আপোনালোকে ছাপোৰ্ট কৰিব আৰু যাতে মই গ্ৰ' কৰিব পাৰোঁ, যাতে আমাৰ এই চেনেলটো গ্ৰ' কৰিব পাৰে। আগন্তুক আহিবলগা ৰেডিঅ'গ্ৰাফাৰবিলাকক যাতে মই যাতে অলপ কিবা হ'লেও অলপ জ্ঞান দিব পাৰোঁ, আপোনালোকে ট্ৰাই কৰিব। ধন্যবাদ সকলোকে।